হাই বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে আসাম টেক সাপোর্ট। আজি আমি আলোচনা কৰিম ভাৰত চৰকাৰে শ্ৰমিকসকলৰ বাবে নতুনকৈ ই শ্ৰম কাৰ্ড নাইবা UAN কাৰ্ড লৈ আহিছে। এই কাৰ্ডটো কৃষকৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰমিক সকলোৱে বনাব পাৰিব। এই কাৰ্ডৰ বাবে আপোনালোকে অনলাইন কেনেকৈ এপ্লাই কৰিব আৰু এই কাৰ্ডৰ জৰিয়তে আপুনি কি কি সুবিধা লাভ কৰিব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এই ৱেবছাইটলৈ আহি যাব। ৱেবছাইটলৈ অহাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব সেল্ফ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে। সেল্ফ ৰেজিষ্ট্ৰেশ্যনৰ তলতে দেখা পাব আধাৰ লিংকড মোবাইল নাম্বাৰ ইজ প্ৰিফাৰ্ড, অৰ্থাৎ যাৰ নামত আপুনি এই কাৰ্ডটো বনাব বিচাৰিছে তাৰ নামত আধাৰ কাৰ্ড থাকিব লাগিব আৰু আধাৰ কাৰ্ডত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ থাকিব লাগিব। যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ থাকিব সেই মোবাইল নাম্বাৰটো ইয়াত বহাই দিব লাগিব। তাৰপিছত আপোনালোকে দেখা পাইছে ইণ্টাৰ কেপচাৰ, আপোনালোকে দেখা পাব এই কেপচাৰ কোডটো ইয়াত বহাই দিব লাগিব। ইয়াত বহাই দিয়াৰ পিছত আপোনালোকে তলত দেখা পাব আৰ ইউ এ মেম্বাৰ অফ, দুটা কুৱেশ্যন দেখা পাব। আপোনালোকে দুটাই নো সিলেক্ট কৰিব। নোটো সিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাব সেন্ড OTP বুলি এটা অপশ্যন আছে। আপোনালোকে এই সেন্ড OTP কোডত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত প্লিজ ৱাইট দেখাব। দেখুৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে প্ৰথমতে আপুনি যিটো মোবাইল নাম্বাৰ বহাইছিল সেই মোবাইল নাম্বাৰটো দেখা পাব। তাৰপিছত আপোনালোকে দেখা পাইছে ইণ্টাৰ OTP। ইয়াত আপুনি যিটো মোবাইল নাম্বাৰ বহাইছিল সেই মোবাইল নাম্বাৰটোত এটা OTP কোড যাব। সেই OTP কোডটো ইয়াত বহাই দিব লাগিব। OTP কোডটো বহাই দিয়াৰ পিছত আপোনালোকে তলত দেখা পাব সাবমিট বুলি এটা অপশ্যন আছে। আপোনালোকে সাবমিট বটনটোত ক্লিক কৰি দিব। সাবমিট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব আধাৰ নাম্বাৰ। ইয়াত আপুনি আপোনাৰ আধাৰ নাম্বাৰটো বহাই দিব, নাইবা আপুনি যাৰ নামত ই শ্ৰম কাৰ্ডটো বনাই আছে তাৰ আধাৰ নাম্বাৰটো বহাই দিব। আধাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে তলত দেখা পাব আই এগ্ৰি দ্য টাৰ্ম। আপোনালোকে ইয়াত টিক চিন বহাই দিব। টিক চিনটো বহাই দিয়াৰ পিছত আপোনালোকে একেবাৰে তলত দেখা পাব সাবমিট বুলি এটা অপশ্যন আছে। আপোনালোকে সাবমিট বটনটোত ক্লিক কৰি দিব। সাবমিট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে প্ৰথমতে দেখা পাব ইণ্টাৰ OTP, প্লিজ ইণ্টাৰ OTP ৰিচিভ ইউৰ আধাৰ লিংকড মোবাইল নাম্বাৰ, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ লিংক আছিল সেই মোবাইল নাম্বাৰত এটা OTP কোড যাব। সেই OTP কোডটো ইয়াত বহাই দিব লাগিব। OTP কোডটো বহাই দিয়াৰ পিছত আপোনালোকে তলত দেখা পাব ভেলিডেট। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে প্লিজ ৱাইট বুলি দেখুৱাব। তাৰপিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ অপেন হ'ব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব। আপুনি দেখা পোৱা আপোনাৰ সম্পূৰ্ণ ডিটেইলছ এই ৱেবছাইটটো আপোনাৰ আধাৰ কাৰ্ডৰ পৰা লৈ ল'ব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব কণ্টিনিউ টু ইণ্টাৰ দ্য আধাৰ ডিটেইলছ। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব পাৰ্চনেল ইনফৰমেশ্যন, অৰ্থাৎ আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব লাগিব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, অৰ্থাৎ আপুনি যিটো মোবাইল নাম্বাৰ বহাইছিল সেই মোবাইল নাম্বাৰটো অট'মেটিকলি আহি যাব। তাৰপিছত আপোনালোকে দেখা পাব ইমাৰ্জেঞ্চি মোবাইল নাম্বাৰ। আপুনি ইয়াত ইমাৰ্জেঞ্চি মোবাইল নাম্বাৰ বহাই দিব পাৰে, নাইবা নিদিব পাৰে। তাৰপিছত দেখা পাইছে ইমেইল ID। ইয়াত আপোনাৰ যদি ইমেইল ID আছে তেতিয়াহ'লে বহাই দিব, যদি নাই তেতিয়াহ'লে বহাই দিয়াৰ প্ৰয়োজন নাই। তাৰপিছত আপোনালোকে দেখা পাইছে মেৰিট ষ্টেটাছ। ইয়াৰ পৰা আপুনি আপোনাৰ মেৰিট ষ্টেটাছটো চিলেক্ট কৰি ল'ব। আপুনি যদি মেৰিট তেতিয়াহ'লে আপুনি মেৰিটেড চিলেক্ট কৰি ল'ব। আপুনি যদি মেৰিট নহয় তেতিয়াহ'লে আপোনালোকে নেভাৰ মেৰিট এইটো চিলেক্ট কৰি ল'ব। পিছত দেখা পাইছে ফাদাৰ নেম। ইয়াত আপুনি আপোনাৰ ফাদাৰ নেমটো বহাই দিব। পিছত আপোনালোকে দেখা পাইছে ছ'চিয়েল কেটাগৰী। ইয়াৰ পৰা আপুনি আপোনাৰ কেটাগৰীটো চিলেক্ট কৰি ল'ব। আপুনি যিটো কাষ্টৰ পৰা বিলং কৰে সেইটো কাষ্ট চিলেক্ট কৰি ল'ব। মই জেনেৰেল কাষ্টৰ পৰা বিলং কৰোঁ, সেইকাৰণে জেনেৰেলটো চিলেক্ট কৰি লৈছোঁ। আপুনি যিটো কাষ্টৰ পৰা বিলং কৰে সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ব্লাড গ্ৰুপ। আপুনি এইটো চিলেক্ট কৰিব পাৰে, নকৰিব পাৰে। তাৰপিছত আপোনালোকে দেখা পাইছে ডিফাৰেণ্টলি এনেবল। আপোনালোকে এইটো ন' চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাব নমিনি ডিটেইলছ। আপুনি যদি নমিনি ডিটেইলছ এতিয়াই দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়েছটো চিলেক্ট কৰিব। ইয়েছটো চিলেক্ট কৰাৰ পিছত আপোনালোকে নমিনি ডিটেইলছ ফিল আপ কৰিব। নমিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত আপোনালোকে তলত দেখা পাব ছেভ এণ্ড কণ্টিনিউ। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। মই নমিনি ডিটেইলছটো এতিয়াই দিব বিচৰা নাই, সেইকাৰণে ন'টো চিলেক্ট কৰি দিছোঁ। ন'টো চিলেক্ট কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড কণ্টিনিউ এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব ৰেচিডেন্সিয়েল ডিটেইলছ। তাৰ তলতে দেখা পাব হোম ষ্টেট। ইয়াৰ পৰা আপুনি আপোনাৰ হোম ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে কাৰেণ্ট এড্ৰেছ। কাৰেণ্ট এড্ৰেছৰ তলতে দেখা পাব হাউচ নাম্বাৰ। এই হাউচ নাম্বাৰটো অট'মেটিকলি ফিল আপ হৈ থাকিব। তাৰপিছত আপোনালোকে দেখা পাইছে লোকেলিটি, এইটো অট'মেটিকলি ফিল আপ হৈ থাকিব। তাৰপিছত আপোনালোকে দেখা পাইছে ষ্টেট। ইয়াৰ পৰা আপুনি আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাব সাব ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা আপুনি আপোনাৰ সাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে পিন কোড। আপুনি আপোনাৰ পিন কোডটো ইয়াত বহাই দিব।
তাৰ পিছত আপোনালোকে দেখা পাইছে ষ্টেইং এট কাৰেণ্ট লোকেশ্যন, আপোনালোকে এই লোকেশ্যনটোত কিমান বছৰ ধৰি বসবাস কৰি আছে আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব। পিছত আপোনালোকে দেখা পাইছে মাইগ্ৰেণ্ট ৱাৰ্কাৰ, আপুনি যদি অসমৰ বাহিৰত কাম কৰে তেতিয়াহ'লে ইয়েছটো সিলেক্ট কৰি ল'ব, আৰু যদি অসমতে কাম কৰে তেতিয়াহ'লে নোটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব সেভ এণ্ড কণ্টিনিউ, এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব এডুকেশ্যনেল কোৱালিফিকেশ্যন, তাৰ তলতে দেখা পাব এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াৰ পৰা আপুনি আপোনাৰ কোৱালিফিকেশ্যনটো সিলেক্ট কৰি ল'ব। মই ডিগ্ৰী পোষ্ট গ্ৰেজুৱেটটো সিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে দেখা পাইছে এডুকেশ্যনেল চাৰ্টিফিকেট, আপুনি যদি চাৰ্টিফিকেটটো আপলোড কৰিব বিচাৰে তেতিয়াহ'লে চুইচ ফাইলত ক্লিক কৰি আপুনি চাৰ্টিফিকেটটো আপলোড কৰিব পাৰে, আৰু যদি নিবিচাৰে তেতিয়াহ'লে চাৰ্টিফিকেটটো আপলোড কৰাৰ প্ৰয়োজন নাই। তাৰপিছত আপোনালোকে দেখা পাইছে মান্থলি ইনকাম স্লাব, আপোনালোকে ইয়াৰ পৰা আপোনাৰ মান্থলি ইনকামটো সিলেক্ট কৰি ল'ব। মই 10,000টো সিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে দেখা পাইছে ইনকাম চাৰ্টিফিকেট, আপোনালোকে যদি ইনকাম চাৰ্টিফিকেটটো আপলোড কৰিব বিচাৰে তেতিয়াহ'লে চুইচ ফাইলত ক্লিক কৰি আপোনালোকে ইনকাম চাৰ্টিফিকেটটো আপলোড কৰিব পাৰে, আৰু যদি নিবিচাৰে তেতিয়াহ'লে ইনকাম চাৰ্টিফিকেটটো আপলোড কৰাৰ প্ৰয়োজন নাই। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব সেভ এণ্ড কণ্টিনিউ, এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাইছে অকুপেশ্যন এণ্ড স্কিল, তাৰ তলতে দেখা পাব প্ৰাইমেৰী অকুপেশ্যন। আপোনালোকে ইয়াত আপুনি আপোনাৰ অকুপেশ্যনটো সিলেক্ট কৰি ল'ব লাগিব। আপুনি আপোনাৰ অকুপেশ্যনটো সিলেক্ট কৰাৰ কাৰণে আপোনালোকে প্ৰাইমেৰী অকুপেশ্যনৰ তলতে দেখা পাব ক্লিক টু ভিউ NCO কোড, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা PDF ডাউনলোড হৈ যাব। PDFটো অপেন কৰি ল'ব। অপেন কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ অকুপেশ্যনৰ এটা লিষ্ট দেখুৱাব। আপুনি ইয়াৰ পৰা আপোনাৰ অকুপেশ্যনটো বিচাৰি উলিয়াব। আপুনি যিটো অকুপেশ্যনত দিব বিচাৰে সেইটো অকুপেশ্যন আপোনালোকে ইয়াৰ পৰা কপি কৰি ল'ব। ইয়াৰ পৰা কপি কৰি লোৱাৰ পিছত আপোনালোকে তাত বহাই দিব। মই অকুপেশ্যনটো কপি কৰি লৈছোঁ। তাৰপিছত আপোনালোকে অকুপেশ্যনটো কপি কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ অকুপেশ্যনটো বহাই দিব, পেষ্ট কৰি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন প্ৰাইমেৰী অকুপেশ্যন, আপুনি যিটো অকুপেশ্যন দিছে সেইটো অকুপেশ্যনত আপোনালোকে কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে সেইটো বহাই দিব। মই 2 বছৰ দি দিছোঁ। তাৰপিছত আপোনালোকে দেখা পাইছে ছেকেণ্ডাৰী অকুপেশ্যন, আপুনি এইটো দিব পাৰে নিদিব পাৰে। তাৰপিছত আপোনালোকে দেখা পাইছে অকুপেশ্যন চাৰ্টিফিকেট, আপুনি এইটো দিব পাৰে নিদিব পাৰে। তাৰপিছত আপোনালোকে দেখা পাব হাউ ডিড ইউ একুৱাৰ স্কিল, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে দুটা অপশ্যন আহিব। আপোনালোকে প্ৰথম অপশ্যনটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাব স্কিল টু বি আপগ্ৰেড, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে দুটা অপশ্যন আহিব। আপোনালোকে ইয়াৰো প্ৰথম অপশ্যনটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব সেভ এণ্ড কণ্টিনিউ, এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব বেংক একাউণ্ট ডিটেইলছ, ইয়াত আপুনি আপোনাৰ বেংক একাউণ্ট ডিটেইলছ দিব লাগিব। আৰু যদি আধাৰ কাৰ্ডৰ লগত কোনো বেংক একাউণ্ট লিংক থাকে তেতিয়াহ'লে বেংক সেন্ডিং উইথ আধাৰ এইটো ইয়েছ দেখুৱাব, আৰু যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাথাকে তেতিয়াহ'লে ইয়াত নো দেখুৱাব, আৰু এটা ফৰ্ম অপেন হ'ব। আপোনালোকে সেই ফৰ্মটোত আপোনাৰ বেংক ডিটেইলছ ফিলআপ কৰিব লাগিব। বেংক ডিটেইলছ ফিলআপ কৰাৰ পিছত আপোনালোকে তলত দেখা পাব সেভ এণ্ড কণ্টিনিউ, এই অপশ্যনটোত ক্লিক কৰি দিব। মোৰ অলৰেডি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক আছে, সেইকাৰণে বেংক সেন্ডিং উইথ আধাৰ এইটো ইয়েছ দেখুৱাইছে। আপোনাৰ যদি ইয়েছ দেখুৱাই তেতিয়াহ'লে আপোনালোকে সেভ এণ্ড কণ্টিনিউ এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব। আপুনি যদি এই ডিটেইলছবিলাক প্ৰিণ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে আপোনাৰ ডিটেইলছবিলাক প্ৰিণ্ট কৰিব পাৰে। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখা পাব আই আণ্ডাৰষ্টেণ্ড ডেট, আপোনালোকে এই বক্সটোত ক্লিক কৰি দিয়াৰ লগে লগে এই বক্সটোত এটা টিক চিন উঠি যাব। উঠি যোৱাৰ পিছত আপোনালোকে একেবাৰে তলত দেখা পাব সাবমিট বুলি এটা অপশ্যন আছে। আপোনালোকে এই সাবমিট বটনটোত ক্লিক কৰি দিব। সাবমিট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি আগত যিটো মোবাইল নাম্বাৰ বহাইছিল সেই মোবাইল নাম্বাৰটোত এটা OTP কোড যাব। আপোনালোকে OTP কোডটো ইয়াত বহাই দিব লাগিব। OTP কোডটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াৰ লগতে দেখা পাব ভেৰিফাই বুলি এটা অপশ্যন আছে। আপোনালোকে এই ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব লাগিব। এই ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ OTPটো ভেৰিফাই হৈ যাব। OTPটো ভেৰিফাই হোৱাৰ পিছত আপোনালোকে একেবাৰে তলত দেখা পাব সাবমিট বুলি এটা অপশ্যন আছে। আপোনালোকে এই সাবমিট বটনটোত ক্লিক কৰি দিব। সাবমিট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ অপেন হ'ব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ কাৰ্ডটো দেখা পাব, অৰ্থাৎ আপোনাৰ কাৰ্ডটো জেনাৰেট হৈ গৈছে। আপুনি এই কাৰ্ডটো ডাউনলোড কৰাৰ কাৰণে, অৰ্থাৎ আপোনাৰ এই শ্ৰম কাৰ্ডটো UAN কাৰ্ডটো ডাউনলোড কৰাৰ কাৰণে আপোনালোকে ডাউনলোড UAN কাৰ্ড ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ শ্ৰম কাৰ্ডটো ডাউনলোড হৈ যাব। এই কাৰ্ডটো বনাই লোৱাৰ পিছত আপোনালোকে এই কাৰ্ডটোৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা অহা বিভিন্ন ধৰণৰ আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।
আজিৰ বাবে এইখিনিয়ে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু পাৰিলে এই ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংক ইউ।